Hello friends, good morning everyone. তো আজি আমি শিকিম যে সংখ্যাৰ গঠন যোৱা মই ভিডিঅ'ত কৈছিলোঁ যে আমি সংখ্যাৰ গঠন আজি আলোচনা কৰিম। তো ইয়াত চাব যে ইয়াত দিয়া আছে 4টা ডিজিট। ইয়াত 4টা ডিজিটৰ পৰা আমি কেনেকৈ এককটা সংখ্যা আমি গঠন কৰিব পাৰোঁ। ইয়াত এটা সংখ্যা বুলিয়ে নহয়, বহুকেইটা সংখ্যা আমি গঠন কৰিব পাৰোঁ। ইয়াত চাব, ভালকৈ মন দি চাব, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব। তো আমি ইয়াৰ পৰা যেতিয়া আমি সংখ্যা গঠন কৰিম, তো আমি ফাৰ্ষ্ট কথা আমি লক্ষ্য কৰিব লাগিব যে এইকেইটা ডিজিটৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিজিট কোনটো, অৰ্থাৎ আটাইতকৈ ডাঙৰ অংক কোনটো, যদি আমি আটাইতকৈ ডাঙৰ ইয়াৰ পৰা সংখ্যাটো আমি উলিয়াব পৰা যায়, ইয়াৰ পৰা যদি আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লগা হয়, তো আমি কি কৰিব লাগিব, প্ৰথমতে ইয়াৰ পৰা সবচেয়ে ডাঙৰ অংক কোনটো আমি লক্ষ্য কৰিব লাগিব। তো 2, 3, 5 আৰু 7 আছে। তো ইয়াত সবচেয়ে ডাঙৰ আমি 7টো পাই যাম। কি পাম? 7 পাম। তো তাৰপিছত আমি কি পাম? 5 পাম। তাৰপিছত আমি 5টো পাম। তাৰপিছত আমি 3 পাম। তাৰপিছত 2 পাম। তো এই এককটা আমি সংখ্যা পাই যাম। তো এইটোৱে হ'ব এই 4টা ডিজিটৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা। আটাইতকৈ কি ডাঙৰ সংখ্যা। আটাইতকৈ ডাঙৰ। তো ইয়াৰ পৰা আমি নানান ধৰণৰ আমি ডিজিট উলিয়াব পাৰিম। যদি আমাক সোধা নাযায় যে ইয়াৰ পৰা আমি কেইটামান ডিজিট উলিয়াব লাগে, তো আমি ডিজিট উলিওৱাৰ কাৰণে সহজ হ'ব। যেনেকৈ 2, 3, 5, 7 এইবিলাক যদি আমাক যদি আমাক নাম্বাৰিং উলিয়াব দিয়ে, তেতিয়া আমাক এই ডিজিটৰ পৰা আমি কি উলিয়াব যে নাম্বাৰিং সহজ হ'ব, যে 2, 3, 5, 7 এনেকুৱা বহুত হ'ব, বা 2, 5, 7, 3 এনেকুৱা ধৰণৰ হ'ব। এনেকুৱা আমি পুনৰাবৃত্তি কৰি হ'লেও পাব পাৰোঁ। আৰু যদি পুনৰাবৃত্তি নকৰা আকৌ কয়, সেইটো বেলেগ কথা হ'ব। ইয়াৰ ভিতৰত যদি আকৌ কয় যে আটাইতকৈ সৰু সংখ্যাটো যদি আমাক নিৰ্ণয় কৰিব দিয়ে, তো আমাৰ এই যিটো 4টা ডিজিটৰ পৰা যদি আমাৰ আটাইতকৈ সৰু নাম্বাৰ যদি উলিয়াব, তেতিয়া আমি কি কৰিব পাৰিম? প্ৰথমে আমি কি কৰিব লাগিব যে এই ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ সৰু অংক কোনটো, অৰ্থাৎ 2। সৰু অংক কোনটো? 2। তাৰ পৰা আহিব 3, তাৰ পৰা আহিব 5, তাৰ পৰা 7 আহিব। তো এইটো হ'ব সৰু হ'ব। এইটো কি হ'ব? আটাইতকৈ সৰু হ'ব। এইটো আটাইতকৈ সৰু। এইটো হ'ব আটাইতকৈ সৰু। তো আমি প্ৰথম কথা লক্ষ্য কৰিব লাগিব যে ডিজিট আমাৰ যিমানকেইটা আমাক ডিজিট দিয়া থাকিব, বা 3টাই ডিজিট দিয়া থাকক বা 4টাই ডিজিট দিয়া থাকক, যদি আটাইতকৈ আমাৰ ডাঙৰ সংখ্যাটো সোধা যায়, বা আটাইতকৈ যদি ডাঙৰ সংখ্যাটো আমাক সোধা যায়, বা আটাইতকৈ সৰু সংখ্যাটো যদি আমাক সোধা যায়, তেতিয়া আমি কি কৰিব লাগিব? প্ৰথমতে লক্ষ্য কৰিব লাগিব যে সেই ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ অংক কোনটো, ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ অংক কোনটো, আৰু যদি সৰু সোধা যায় আৰু ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো, সেই অনুপাতে আমি কি কৰিব লাগিব? সেই অনুপাতে যিটো ফাৰ্ষ্ট আমি পাম, সৰু ডিজিট পাম। ডিজিটৰ পিছত আকৌ নেক্সট কোনটো তাতকৈ অলপমান ডাঙৰ থাকিব, তাতকৈ অলপমান ডাঙৰ, তাতকৈ অলপ ডাঙৰ, এনেকুৱাকৈ আমাৰ কি হ'ব? নাম্বাৰিংটো গঠন হ'ব। তো এইখিনি কথা আপোনালোকে বুজি পাইছে হয়তো, যে সংখ্যাৰ গঠন কেনেকৈ কৰিব লাগে। যদি 3টা থাকে, মই এটা উদাহৰণ দি দিছোঁ সৰু চাই। যদি 3টা ডিজিট দিয়া থাকে, ধৰি লওক 4, 7, 3, এইটো ডিজিটৰ পৰা, এই 3টা ডিজিটৰ পৰা আটাইতকৈ ডাঙৰটো আৰু সৰুটো উলিয়াব লাগে। তো আটাইতকৈ ডাঙৰ কোনটো হ'ব? আমি এইকেইটা ডিজিটৰ ভিতৰত সবচেয়ে ডাঙৰ ডিজিট কোনটো পাম? 7 পাম। তাৰ পৰা 4 পাম, তাৰ পৰা 3 পাম। এইটো হ'ব আটাইতকৈ ডাঙৰ। আটাইতকৈ কি হ'ব? ডাঙৰ হ'ব। আৰু যদি আমাক সৰু সোধা যায়, তো এইকেইটা ডিজিটৰ ভিতৰত আটাইতকৈ সৰু ডিজিট কোনটো? 3। তাৰপিছত আহিব 4, তাৰপিছত 7 আহিব। এইটো কি হ'ব? আটাইতকৈ সৰু। এনেকুৱাকৈ আমি কি কৰিব লাগিব? সংখ্যাৰ গঠনবিলাক আমি উলিয়াব লাগিব।
ইয়াত এটা কথা মন কৰক, হয়তো বহুতৰে কুৱেশ্যন হ'ব পাৰে যে যদি জিৰ' থাকে, যদি জিৰ' থাকে তেতিয়া আমি কি কৰিম? তেতিয়া বহুতৰে মাজত কুৱেশ্যন আহে যে 2075 এইটো ডিজিটৰ পৰা, এইকেইটা ডিজিটৰ পৰা চবচে সৰু কোনটো হ'ব? ভাবিব পাৰে যে কিছুমানে আকৌ জিৰ' কৰিব পাৰে, 0 2 তাৰপিছত আহিব 5 তাৰপৰা 7 এনেকৈ লিখিব পাৰে, কিন্তু এইটো ভুল হয়। আমি এটা মুখ্য 0ৰ পৰা আমাৰ কোনো আমি সংখ্যা নাপাওঁ, 0ৰ পৰা কোনো আমি কোনো ষ্টাৰ্টিঙেই নহয়, 0ৰ পৰা দিলে তাৰ কোনো ষ্টাৰ্টিং নহয়। গতিকে আমি 0টোৰ পৰা আমি কি কৰিব নোৱাৰোঁ? সংখ্যা গঠন কৰিব নোৱাৰোঁ। আৰু যদি আমাৰ ৰাইট চাইডে থাকে, যদি আমাৰ 0টো ৰাইট চাইডে আমি থাকে, তেতিয়া আমি এটা সংখ্যা গঠন কৰিব পাৰিম, কিন্তু লেফ্ট চাইডে থাকিলেই ইয়াৰ আমি সংখ্যা গঠন কৰিব নোৱাৰোঁ। মন কৰিব। তো ইয়াৰ পৰা আমি কি কৰিম? আটাইতকৈ সৰু সংখ্যাটো আমি কেনেকৈ ওলাম? ফাৰ্ষ্ট অফ অল 0 হয়, 0টো সৰু হয়, কিন্তু আমি 0টোৰ পৰা আমি আৰম্ভ কৰিব নোৱাৰোঁ, 3টা ডিজিট হৈ যায়। হ'ল, যিহেতু আমাক 4টা ডিজিট দিছে, গতিকে আমি কি কৰিম? প্ৰথম আমি কি কৰিম? 2টো ল'ম, তাৰপিছত 0 সোমাব, তাৰপিছত 0 সোমাব, তাৰপিছত 5, তাৰপৰা 7, এইটো হ'ব সৰু। আৰু ডাঙৰটো ওলোৱাটো সহজে হ'ব, ডাঙৰটো হ'ব 7 হ'ব, তাৰপৰা 5 হ'ব, তাৰপৰা 2 হ'ব, তাৰপৰা 0 হ'ব, এইটো ডাঙৰ হ'ব। তো 0ৰ কথাটো এনেকুৱা হ'ব, 0টো আমি প্ৰথমতে দিব নোৱাৰোঁ। তো 0টো আমি প্ৰথমতে দিলে কি হ'ব? যিটো আমাৰ নাম্বাৰিং কৰিম, সেই নাম্বাৰিংটো আমাৰ নহ'ব। এইটো কথা মনত ৰাখিব প্ৰত্যেকে, যে আমি 0টো আমি ক'ত দিম? ইয়াত দিম। প্ৰথমতে 0ৰ পিছত যিটো আমাৰ 0তকৈ অলপমান ডাঙৰটো চাই পেলাই আমি আগত আনি তাৰপিছত 0 সোমাই দিব লাগিব। তাৰপিছত এনেকুৱাকৈ বুজি পাব, আপোনালোকে প্ৰেক্টিচ কৰিলে হয়তো বুজি পাব। গতিকে এইখিনি হ'ল সংখ্যাৰ গঠন। সংখ্যাবিলাক কেনেকৈ গঠন কৰে, আটাইতকৈ ডাঙৰ সৰুবিলাক কেনেকৈ ওলায়, বা সৰু ডাঙৰ কেনেকৈ ওলায়, বা সংখ্যাৰ গঠনবিলাক কেনেকৈ কৰে, এনেকুৱাকৈ আমি এই ভিডিঅ'টোত সম্পূৰ্ণখিনি মই বুজাই দিছোঁ। যদি ইয়াত কিবা সুধিব লগা থাকে তো মোক কমেণ্ট কৰিব। আৰু এইখিনিতে কথা মই জনাওঁ যে এই চেনেলটোৰ নামটো মই ইতিমধ্যে অৰ্থাৎ ডিপিটো চেঞ্জ কৰিছোঁ, গতিকে ৰাইজিং জ্ঞান বুলি আপোনালোকে চাৰ্চ কৰিলে পাব, তলৰ পিনে আহিলে পাব ৰাইজিং জ্ঞান। ইয়াত যদি আপোনালোকে চাৰ্চ কৰি দিয়ে তলৰ পিনে আহিব, মোৰ ভিডিঅ'বিলাক পাই যাব। আৰু নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। যিসকলে বুজি পোৱা নাই মোক সুধিব পাৰে, কমেণ্টৰ সহায়ত সুধিব পাৰে, মই হেল্প কৰাৰ কাৰণে খুবেই প্ৰস্তুত আছোঁ। যে নহওক, এইবাৰ আমি আহিলোঁ আন এটা টপিকলৈ। এবাৰ কি আমি আন এটা টপিক, ইয়াত চাওক, তলৰ সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমত সজাব পাৰিছে। আমি প্ৰায় কিতাপবিলাকত ক্লাছ 6 হওক, ক্লাছ 7 হওক, বা ক্লাছ 5 হওক, এইবিলাক কিতাপত আমি প্ৰায় দেখা যায় ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰম। তো ঊৰ্ধ্বক্ৰম কি বস্তু মনত ৰাখিব? ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈকে, সৰুৰ পৰা ডাঙৰলৈকে। আৰু যিটো অৰ্ধক্ৰম আছে, সেইটো হ'ল কি? ডাঙৰৰ পৰা সৰুলৈ। মানুহ যি কয় যে লেংগুৱেজটো মই নকওঁ বাৰু, ডাঙৰৰ পৰা সৰুলৈকে অৰ্ধক্ৰমটো। আৰু যিটো ঊৰ্ধ্বক্ৰম আছে, ঊৰ্ধ্বক্ৰমটো হ'ব সৰুৰ পৰা ডাঙৰলৈকে। তাৰপিছত তলৰ সংখ্যাবিলাক ঊৰ্ধ্বক্ৰমত সজাব দিছে। মই ঊৰ্ধ্বক্ৰমটো কৰি দিম, আপোনালোকে অৰ্ধক্ৰমটো কৰাত সহজ হ'ব। তো ঊৰ্ধ্বক্ৰম হ'ল, ইয়াত এই নম্বৰটো দিছে, প্ৰথমতে চাই লওক, 841, ইয়াৰ পিছত এনেকুৱাকৈ দিয়া আছে। তো আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। ঊৰ্ধ্বক্ৰমটো কি? সৰুৰ পৰা ডাঙৰলৈ। তো ইয়াত মন কৰিব লাগিব এইকেইটা নাম্বাৰ ইয়াত চবচে সৰু কোনটো। লক্ষ্য কৰক, ইয়াত আছে 3টা ডিজিট, ইয়াত আছে 4টা ডিজিট, ইয়াত আছে 4টা, ইয়াত আছে 3টা। মই আগৰ ভিডিঅ'বিলাক মই কৈছোঁৱেই যে
দুটা যদি তিনিটা ডিজিট থাকে বা দুটা যদি চাৰিটা ডিজিট থাকে তাক আমি কেনেকুৱাকৈ বিশ্লেষণ কৰিম যে এইটো ডাঙৰ হ'ব তাতকৈ এইটো সৰু হ'ব এইটো মই কথা ইতিমধ্যে আগৰ ভিডিঅ'বিলাকত কৈছোঁৱে ইতিমধ্যে যদি কোনোবাই চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি দিম তাত আপোনালোকে ক্লিক কৰি চাই ল'ব যে প্ৰথমতে চাওক ইয়াত আছে তিনিটা ডিজিট আৰু ইয়াত ক'ত তিনিটা ডিজিট আছে নেকি চাই লওক তো ইয়াত তিনিটা ডিজিট আছে তো দুটা লিখি লওক আপোনালোকে মই আকৌ এবাৰ কৈ দিছোঁ লাগে এইটো অৰ্ধক্ৰম নহয় দিয়ক ঊৰ্ধ্বক্ৰমৰ কথা কৈ আছোঁ মই এতিয়া ইয়াত আছে 841 ইয়াত আছে 571 আছে গতিকে দুটা মই লিখি লৈছোঁ দুটা যিহেতু তিনিটা ডিজিট থকা তো তিনিটা ডিজিট মই কি কৈছিলোঁ প্ৰথমতে যিটো শতকৰ স্থান হয় শতকৰ স্থানটো আমি প্ৰথমতে লক্ষ্য কৰিব লাগিব শতকৰ স্থানটোত কোনটো কি ডিজিট আছে তো শতকৰ স্থানত ইয়াত আছে 8 ইয়াত আছে 5 বাকীবিলাক চাব নালাগে বাকীবিলাক যদি এই দুটা যদি সেম হয় অৰ্থাৎ যদি এইটো 8 থাকিলে এইটো 8 থাকিলে তেতিয়া আমি পিছৰকেইটা চাব লাগিলে পিছৰ স্থানবিলাক চাব লাগিলে ইতিমধ্যে আমাৰ এই দুটা স্থান আমাৰ সেম নাই গতিকে আমি এই দুটাৰ পৰাই আমি নিৰ্ণয় কৰিব পাৰিম তো চাওক ইয়াত আছে ইয়াত 8 আছে ইয়াত আছে 5 তো ইয়াৰ পৰা আমি কোনটো ডিজিট ডাঙৰ হ'ব বা কোনটো সৰু হ'ব তো সৰু হ'ব এইটো আৰু ডাঙৰটো 8টো ডিজিট 8টো ডাঙৰ হ'ব আৰু 5টো সৰু হ'ব গতিকে এইটো কি হ'ব সৰু এইটো কি হ'ব সৰু আৰু এইটো ডাঙৰ হ'ব বাকীকেইটাতো ইয়াত চাওক বাকীকেইটাতো নাম্বাৰটো 4টা ডিজিট থকা গতিকে আমি 3টা ডিজিটটো আগে চাব লাগিব গতিকে আমি প্ৰথম সৰুটো আমি পাই গ'লোঁ প্ৰথম সৰু কোনটো হ'ব আমাক যিহেতু ঊৰ্ধ্বক্ৰমত সজাব দিছে গতিকে সৰুৰ পৰা আমি চাব লাগিব যে প্ৰথমটো হ'ব প্ৰথম ডিজিট কোনটো পাম আমি 571 সৰু হ'ব এনেকৈ কমা দিব পাৰে বা লেছ দেন দিব পাৰে তো আপোনালোকৰ কথা তো প্ৰথম এইটো হ'ব তাৰপিছত এইটো হ'ব এইটো হ'ব তাৰপিছত চাওক ইয়াত আছে 4টা ডিজিট ইয়াতো আছে 4টা ডিজিট ঠিক তেনেকৈ 4টা ডিজিট থকাবিলাকৰো চাই লওক যদি হাজাৰত থকা স্থানটো যদি অৰ্থাৎ যিটো অংক আছে অংকটো যদি সেম নাই গতিকে আমাৰ ওলত সহজে হ'ব গতিকে সেই দুটাৰ মাজত কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব এইটো সৰু হ'ব ইতিমধ্যে মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ আপোনালোকে চাই ল'ব এইটো হ'ব সৰু 8000 তাৰপিছত এইটো হ'ব এনেকুৱাকৈ আপোনালোকে ঊৰ্ধ্বক্ৰমত সজোৱাটো কৰিব পাৰিব আৰু যদি আপোনালোকে লেছ দেন চিন দেনে কৰিব পাৰিব এনেও কৰিব পাৰে অৰ্থাৎ কি এইটোতকৈ এইটো সৰু তো তাৰপিছত বিটো বিলাকো যিটো বি নম্বৰ দিছে বি নম্বৰবিলাকো আপোনালোকে এনেকৈ চাই লাগিব ইয়াত আছে 4টা ডিজিট ইয়াত আছে 5টা ডিজিট ইয়াত আছে 5টা ইয়াত আছে 5টা 4টা ডিজিট থকাটো ডেফিনেটলি সৰু হ'ব এইটো ক'বই নালাগে তাৰপিছত চাই লওক আপোনালোকে ইয়াত আছে 5টা ইয়াত আছে 5টা তো 5টা ডিজিটৰ ভিতৰত কোনটো সৰু হ'ব প্ৰথম যিটো হাজাৰৰ স্থানটো চাই লওক হাজাৰৰ স্থানটো এইটো সৰু আছে এইটো সৰু তাৰপিছত এইটোৱে হ'ব তাৰপিছত কোনটো হ'ব তাৰপিছত চাই লওক কোনটো সৰু হ'ব দুটা সেম ডিজিট আছে এইবাৰ চাই লওক গতিকে কি আছে দুটা সেম ডিজিট আছে দেখিনে 3 আছে তো 3 আছে তো গতিকে তাৰ পিছৰ স্থানটো আমি চাব লাগিব পিছৰ স্থানত কি আছে 6 আছে ইয়াত আছে 8 আছে গতিকে এইটো হ'ব সৰু বুজি পাইছে না কথাবিলাক তাৰপিছত যেটো ৰৈ গ'ল আকৌ এনেকুৱাকৈ আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজোৱাবিলাক আমি কৰিব লাগিব আৰু যদি অৰ্ধক্ৰমত খোজে ডাঙৰৰ পৰা প্ৰথম কোনটো হ'ব এইটো হ'ব প্ৰথম ডাঙৰ এইটোৰ পৰা যদি আমাক অৰ্ধক্ৰম সজাব দিয়ে যদি অৰ্ধক্ৰম আমাক সজাব দিয়ে যদি অৰ্ধক্ৰমত সজাব দিয়ে তেতিয়া আমি কি কৰিব প্ৰথম এইটো হ'ব ডাঙৰটো আহি যাব এডাল চিন আহি যাব নেক্সট কোনটো আহিব এইটো আহিব নেক্সট আহিব এইটো 257 এনেকুৱা আহিব তো আই হোপ আপোনালোকে ভিডিঅ'বিলাক হয়তো বুজি পাইছে যিসকলে বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব মই নিশ্চয় সহায় কৰিম তো সংখ্যাৰ গঠন আৰু আমি ঊৰ্ধ্বক্ৰমটো আমি কেনেকৈ সজাব লাগে কেনেকৈ
উলিয়াব লাগে আমি এইটো করতে আমি ইতিমধ্যে বুজাই দিছোঁ আৰু যদি কোনোবাই বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোৰ নাম ইতিমধ্যে সলাইছোঁ মই কৈছোঁৱেই যে মই ৰাইজিং জ্ঞান কৰিছোঁ হা চেনেলটোৰ নাম গতিকে এই চেনেলটো তোমালোকে চাৰ্চ কৰি পাব তলৰ পিনে আহিব আৰু মোৰ ভিডিঅ'বিলাক পাই যাব হা যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভাল লাগিলে লাইক কৰিব অ'কে তো আজিলৈ ইমানেই ধন্যবাদ